Hello guys, welcome back to my YouTube channel. আজি guys ঘৰতে আছো এতিয়া মই গাড়ী ধুম আজি মোৰ গাড়ীখন লোৱা 8 মাহ হ'ল এতিয়া এইকেইদিন ধোৱা নাছিলো গাড়ীখন 3 দিন হ'ল আজি ধুম তাৰ ফাইনালি গাড়ীখন ধুব ওলালো এতিয়া মই পানী মাৰিলো তাৰ পিছত ধুই একদম সাফা কৰি একদম গাড়ীখন থৈ দিম আৰু গাড়ীখন আজি কত নাযাও আজি ঘৰতে থাকিম বৰ্তমানলৈকে এতিয়া গাড়ীখন পানী মাৰি আছো শ্যাম্পু টেম্পু মাৰা হৈ গল তাৰ পিছত আপোনালোকক দেখুৱাই আছো গাড়ীখন ধোৱাৰ ফাইনালি গাইস গাড়ীখন ধোৱা হৈ গল এতিয়া আৰু বাকি কাম আছে আৰু এতিয়া পুৰা ৰদত অলপ গাড়ীখন শুকাব দি একদম গাড়ীখন পালিশ কৰিম কৰি ফলে ঘৰত ঘুমাই থৈ দিম ঘুমাই থিয়া আজি কত নাযাও এই কাৰণে ঘৰতে থৈ দিম পালিশ কৰা হৈ গল গাড়ীখন গাইস চাওক এনেকুৱা হৈছে গাড়ীখন চাই লওক আপোনালোকে ধুনিয়া দেখা হৈছে নে গাড়ীখন পুৰা পালিশ কৰি পুৰা